ফ্ৰেণ্ড আজি যেটো ফেস মাস্ক আপোনালোকে দেখিছে এই ফেস মাস্কটো ইউজ কৰিলে আমাৰ ফেসখনক ইউথফুল কৰি তোলে আৰু আমাৰ ফেসখনৰ পৰা ৰিংকেল ফাইনেলি ৰিমুভ কৰে এই ফেস মাস্কটো মই কি ইনগ্ৰেডিয়েন্টস দি বনালো তাক চোৱাৰ আগতে মই জিন্তি মোৰ চেনেল জিন্তি ক্ৰিয়েটিভলি আপোনালোক সকলোকে ওয়েলকাম জনালো এই আপোনালোকে যি দেখিছে ইয়া হৈছে চাউলৰ সিজাই লোৱা পানী ফ্ৰেণ্ড আমি অকমান চাউল লৈ তাতে গ্লাস পানী দি সিজোৱাৰ পিছত যিখিনি একেবাৰে শেষত ৰৈ যায় সেই পানীখিনি মই ইয়াত ইউজ কৰিছো মোৰ ভিডিওটো শুট কৰা নহল চাউলত এন্টি এজিং প্ৰপাৰ্টিজ পোৱা যায় চাউলৰ পানী এনেদৰে ইউজ কৰিলে আমাৰ স্কিনখনৰ পৰা ৰিংকেল ফ্ৰী কৰি তোলে আৰু স্কিনখনক হোৱাইট কৰি তোলে ইয়াৰ পিছত লৈছো ইয়াতে মই 2 চামুচ মুলতানী মাটি আমাৰ স্কিনখনক টাইটেন আপ কৰাত হেল্প কৰে আৰু লগতে আমাৰ ওপেন পৰ্সৰ সমস্যাটো নাইকিয়া কৰে ইয়াৰ পিছত লৈছো 1 চামুচ হানি আমাৰ স্কিনখনক নেচাৰেলি ময়শ্চাৰাইজ কৰে হিল কৰে আৰু লগতে পিম্পলছ আদি নাইকিয়া কৰা দাগ ধব্বা নাইকিয়া কৰাৰ বাবে হানি খুব বেনিফিচিয়েল হয় তাৰপিছত অকমান হালধি গুৰি এড কৰিছো হালধি গুৰিত এন্টিবেক্টেৰিয়েল গুণ পোৱা যায় যিয়ে আমাৰ স্কিনৰ পিম্পলছ আদি নাইকিয়া তাৰপিছত 1 চামুচ দৈ মিহলি কৰিম দৈত লেক্টিক এসিড পোৱা যিয়ে আমাৰ স্কিনৰ পৰা দাগ ধব্বা নাইকিয়া কৰে স্কিনখনক ময়শ্চাৰাইজ কৰে ৰিংকেল ফ্ৰী কৰি তোলে আপোনালোকৰ হেভি ড্ৰাই স্কিন তেতিয়াহ'লে দৈ জাগাত আপোনালোকে গাখীৰ মিহলি কৰি লম ফাইন পেষ্ট ৰেডি কৰি লম এয়া আমাৰ ফেস মাস্কটো ৰেডি হৈ গ'ল আৰু ইয়াৰ পিছত এনেদৰে আপাৰ মছনত ফেসত এপ্লাই কৰি লম মই আপোনাক হাতত এপ্লাই কৰি দেখালো এনেদৰে সপ্তাহত 2 দিন নিশ্চয় ইউজ কৰিব আৰু আপোনালোকে দেখিব আপোনালোকৰ পৰা খুব কম সময়ৰ ভিতৰত আপোনালোকৰ ফেসখনৰ পৰা এজিং সাইন ডিলে হৈছে ফ্ৰেণ্ড ভিডিওটো ভাল পায় তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু যদি চেনেলত ফাৰ্ষ্ট টাইম আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব ইয়াৰ পিছত অকমান মাসাজ কৰি লৈ এনেদৰে ঠাণ্ডা পানীত ধুই দিব আৰু এয়া চাওক আপোনালোকে দেখিছে স্কিনখনৰ ৰিজাল্ট